বুকে ফুটে প্রাণ যাঞ্চ করি বাপুক দেহ অনেক আদর ভাবে পুনীতি সন্ত কান্দন্তে মন্তন্তে ডুবে সিদ্ধান্ত কুমরি কুমরি কিটু বসন দি হাত হৃদয় হয় সুখে মুখে নাকে মাত ঘরে ঘরে নিঃশ্বাসতে যত মেরী ধান্ত কিছু দয়ালু বনাতি হে রাম আহি মুখ মুচিমালে করন্ত কাতৰ কৃষক কান্ত বাপু ময়ূৰে কৃষ্ণ এতিয়া ইটো ইহবাস বোলে ভাৰতৰ একেদাস তেওঁ বাপেকটোৱে একে নিজৰ ঔৰসৰ সন্তান ইমান হিয়া ধাকুৰি সি কান্দিলে দুখ পালে বেজাৰ পালে মাহী মাকৰ কথাত কিন্তু সেই মাক এষাৰ নুদিলে আস্থাটো নিদিলে এতিয়া ইয়াত কিছুমান আমি চৰিত্ৰ পোৱাওঁ যেনে ইয়াৰ আগত দুপুনি এটা চৰিত্ৰ পাই গৈছোঁ দুৰ্যোধন যেতিয়া উৰুভংগ হৈ পৰি থাকে তেতিয়া অশ্বত্থামাক গৈ খবৰ লৈছিল অশ্বত্থামাক ক'লে যে মই ৫ পাণ্ডৱৰ মূৰকেইটা মোৰ আগত আনিলে মোৰ সেইটোৱে কামনা নিৰ্দেশনা লৈ পেলাই তেওঁ গৈ পেলাই দুপৰি ৫ পুত্ৰ কাটি আনিলে শিৱচেত বুলি আৰু তেতিয়া দুৰ্যোধনে ক'লে যে এইকেইটাতো মানে পঞ্চ পাণ্ডৱ নহয় তই নাতিকেইটা কিয় মাৰিলি আৰু এই ধৰণে সেই সময়তে সেই মুহূৰ্ততেই তাৰমানে দগ্ধ হৈ পেলাই দুৰ্যোধনৰ প্ৰাণ বায়ু উৰি গৈছিল আৰু ইয়াৰ পিছত অশ্বত্থামাক যুদ্ধ লাগি ব্ৰহ্মাস্ত্ৰৰ পৰা ৰক্ষা পাবলৈ গৈ অশ্বত্থামা কৃষ্ণৰ চৰণত শৰণাগত হৈছে অৰ্জুন আকৌ তাৰপৰা ব্ৰহ্মাস্ত্ৰৰ পৰা বচাইছে তাৰপিছত আকৌ অশ্বত্থামাক ধৰি আনিছে কিন্তু অশ্বত্থামাক দ্ৰৌপদীয়ে কি কৰিলে মৃত্যুদণ্ড দিবলৈ নিদিলে তাৰ দ্বাৰা আজি মহাভাৰতত ভাগৱতত দ্ৰৌপদী হ'ল কৰুণাৰ প্ৰতীক দয়াৰ জীৱন্ত কৰুণাৰ মূৰ্তি দ্ৰৌপদী কাৰণ ৫টা পুত্ৰ খুব কিমান আপোনালোকৰ আমাৰ আই মাতৃসকলে বুজি পায় কিন্তু তথাপিতো সমাধান দিছে গতিকে এই ভাগৱতক আমি কিছুমান আখ্যান পাইছোঁ তাৰ দ্বাৰা আমাক গেট মন্ত্ৰী নামটো পাহৰি জ্ঞানখিনি আমি উপলব্ধ কৰি যাব লাগিব দ্ৰৌপদী যেনেকৈ দয়া আৰু কৰোণাৰ প্ৰতীক আমাৰ ক্লাছত পঢ়ে যায় সেইটো
ক্লাছতে আমাৰ মাতৃসকল নাম ক হ'ব লাগিব কালিলৈ জীয়াৰীবিলাকো চতুৰ্থ শ্ৰেণী বোৱাৰী হ'ব লাগিব নামটো ক'ব নোৱাৰো নাজানো কৰুণা বস্তুটো দয়া বস্তুটো ঠাই কাছে কোনোবাই পৰিয়ালটোত লাগিলে মাতৃসকলে তাক পালন কৰাটো দিব আঁতৰি দে তোমাৰ খিনি হীৰা ঐ বেটা আরে তু আরে কা দূৰত দুখ নেদেখন্তে ডিম লাগছে নযায় প্ৰাণ ভূতি কি কাৰণে জিও মই দুৰ্ভগা পাপিষ্ঠিনী ইৰা লগৰ ছোৱাল খবৰ আছে সেই ঠাই তাৰা কলে কৱে কথা শুনিতি কচাই হাত মেলি হাতত হন্ত উঠিবাক দেখি মহাদয়ী কুমাৰ ৰকতিলা হাক কৃষক উৎসক শিশু
বিস্তার ভালো মন্দ জিলানি খবর হীরা নপাই বন্ধ তোমার লাগিলে